হেল্ল' এভৰিৱান, আজি মই কেইদিনমানৰ আগতে এটা পাৰ্চেল অৰ্ডাৰ দিছিলোঁ আৰু ফাইনেলি আজি পাৰ্চেলটো আহি পাই গ'লহি। পাৰ্চেলটো মই বোলো আপোনালোকৰ মুখৰ আগতে আনবক্সিং কৰি এটা মিনি ব্লগ বনাওঁ। তাতে পাৰ্চেলটো খুলিছোঁ, দেখিছে নহয়, ইয়াত এটা 1 years ৱাৰেণ্টি কাৰ্ড আছে আৰু দেখিছে এইটো এটা মই হেণ্ড ৱাছ দিছিলোঁ, হেণ্ড ক্লথ। ইমান ধুনীয়া আহিছে, মই বিলিভেই কৰা নাছিলোঁ মিছ'ত যে ইমান কমটি ৰেঞ্জত ইমান এটা ধুনীয়া পাৰ্চেল দিব পাৰে। কিন্তু এইটো অফলাইন কিনিবলৈ গ'লে বহুত বেছি দাম ভৰিব। দেখিছেনে, এইটো ডাঠ ব্ৰাউন কালাৰ দিছিলোঁ মই, ৱাটাৰপ্ৰুফ। আপোনালোকে অফিচ য'ত যাওঁ বুলি কয় পিন্ধি যাব পাৰে। যদি ইয়াৰ লিংকটো লাগে তেনেহ'লে মোক কমেণ্টত লিংক বুলি লিখিব, তেতিয়া মই ইয়াৰ লিংকটো দি দিম। আজিলৈ আহিছোঁ, বাই।